हेलो गाइस आकाश पेगु ब्लगर आपन সকলকে স্বাগতম জনাইছো। এতিয়া বৰ্তমান তো 7:30 মান বাজিছে, চাহটা খোৱা টাইম হৈ গ'ল। এতিয়া মৰ্নিং টাইম হৈছে, এটো কাৰণে আমি চাহ খাব লৈছো। এতিয়া এইফালে আমাৰ চাহ ৰেডি হৈ আছে, খাই আছে দেখি যাম। ঐ মনু চাহ খাইছ নে? ৰাতিপুৱা চাহটো খাই দিলে মানে কি হয়, माइंड तो फ्रेश हो रहा है। रातिपुৱা চাহ আমি খাব লাগে। চাহটা খাই হৈ গ'ল। এতিয়া বৰ্তমান बाहर का नज़ारा देखो। अभी तो धूप नहीं निकल रहा है, थोड़ा थोड़ा करके निकल रहा है। अभी निकलेगा धूप। अभी काम भी है, थोड़ा लकड़ी खरी फाली बोला আছে। এতিয়া বৰ্তমান বাহিৰতে চাওকচোন ৰদ চব ওলাইছে আৰু এতিয়া ভাবিছোঁ অকণ খৰি চৰি ফালি লওঁ। মোৰ এতিয়া বৰ্তমান খৰি চৰি ফালি হৈ গ'ল, দেখিছে নহয় পুৰা ঘামি আছোঁ। ইমান বেয়া খৰি ফালিবলৈ। এইফালে আমাৰ ৰান্ধনীয়ে ভাত আনিছে আৰু ৰাতিপুৱা সাঁজটো দবাব লাগিব, নহ'লে গাত মানে পুৰা জোৰ কমি গ'ল খৰি ফালোঁতে। এইফালে সৰু ছোৱালী কুকুৰৰ লগত খেলি আছিলে। সেইদিনাখন কুকুৰে কামোৰা গমেই পোৱা নাই, আজি আকৌ খেলি আছে। কি কৰিবি আৰু, সৰু ল'ৰা ছোৱালী যিমান ক'লেও নুবুজে আৰু। আমাৰ খানা ৰেডি হৈ গ'ল। এই চাওক খানা, ৰাতিপুৱা সাঁজটো দবাব লাগিব। চবেই ৰাতিপুৱা সাঁজটো খায়েই আৰু আমিও খাই লওঁ, আপোনালোকে চাই থাকক। এতিয়া আমাৰ খোৱা বোৱা হৈ গ'ল আৰু এতিয়া খাই মেলি এতিয়া ধুনীয়াকৈ বহি আছোঁ। এইফালে মাইকী মানুহ কামত লাগি গ'ল, তাঁত বোৱা কামত। আজি টাউন যাব লাগিব, কাম অলপ আছে ইয়াৰে, তাকে যাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া ধুনীয়াকৈ মই ওলাই যাবৰ কাৰণে এইটো দেখিছে যে ভাৰতীয় বেংক বুলি লিখা আছে যে, মোবাইলটো উল্টা কৰিলেও পুল্টাই হয়, পুল্টা কৰিলেও উল্টাই হয়। এইখন মানে এবছৰীয়া এইটো কি বুলি মানে পইচা জমা থৈছিলোঁ ইয়াত। আজি মানে তাকে এইখন জমা দিব লাগে, তাকে যাওঁ আজি জমা দি থৈ আহোঁগৈ। কেইদিনৰ পইচাটো সোমাই জানুৱাৰী আগে সোমালেতো ভাল লাগে আৰু, কেলৈ পইচা জানুৱাৰী এবাৰ জানুৱাৰী খাবলৈ নহ'লে পইচা নাইকিয়া হৈ আছে। ইয়াত যদি পইচা কেইটামান পাই যাওঁ তেতিয়া মানে কি হ'ব, জানুৱাৰী খাবলৈ অলপ ভাল লাগি যাব। এতিয়া ওলাই ল'লোঁ মই, চাইকেলৰ পাম্পটো আছে নে চাই লওঁ। পাম্পটো অলপ কমিছে। এই চাইকেলখন মানে বনাই মানে মই ভাগৰি গৈছোঁ আৰু ইমান পাম্প যায় নহয়, ডেইলি ভৰাই থাকিব লাগে পাম্প। বেছি দিম বুলিলেও এতিয়া কেইটকা দিব, 2 টকামান দিবহে চাগে। এতিয়া বেছি দিলে আকৌ মোৰ মুৰ্দা মৰি যাব নহয়। ধুনীয়াকৈ পাম্প চাম্প মাৰি মেলি ওলাই আহিলোঁ ঘৰৰ পৰা। এতিয়া যাব লাগে তালৈ। আৰু এটা কথা তোমাক কৈ দিওঁ, মানে মই বেংকৰ কামটো ক্লিয়াৰ কৰি মানে আৰু এটা জেগাত মানে বেলেগ এটা জেগাত গৈ আছোঁ। মানে চাই থাকক ভিডিঅ'টো, ভাল পাব। এতিয়া মই আহি পাবলৈ হৈছোঁ আৰু বেংকৰ কামটো কৰি লওঁ, তাৰপিছত গৈ আছোঁ বেলেগ জেগাত ফুৰিবৰ কাৰণে। আপোনালোকে চাই থাকিব। অলৰেডি মোৰ বেংকৰ কাম হৈ গ'ল আৰু 10-15 দিনৰ মানে ভিতৰত মানে পইচাটো সোমাই যাব বুলি কৈছে। তাত মানে ভিডিঅ'টো কৰা নহ'ল, তাত হুলস্থুল বেছি হৈ আছিল আৰু মানে হাই ৰোডটো এনেও জানেই আপোনালোকে, মানে আৱাজটো বেছি আহি থাকে। সেইটো কাৰণে তাত ভিডিঅ'টো ৰেকৰ্ডিং কৰা নহ'ল আৰু। এতিয়া চাওক মই কিমান ধুনীয়া ঠাইটুকুৰা আহি পাইছোঁ। আপোনালোকক দেখাই দিছোঁ পিছফালৰ ভিউটো। এইফালে চাওকচোন ইমান ধুনীয়া সৰিয়হ ফুল ফুলি আছে। বহুত দিন হোৱা নাই ইয়ালৈ, মেক্সিমাম চাওকচোন কিমান ধুনীয়া সৰিয়হ ফুল ফুলি আছে। এতিয়া সৰিয়হ ছিজনত আপোনালোকে জানেই, এতিয়া সৰিয়হ ছিজন। ইয়াত আমাৰ আগতে টঙি আছিলে, আজি 7-8 বছৰ হ'ল অহা নাই মই ইয়ালৈ। আজি আহিছোঁ, মানে চাম বুলি বহুত দিনৰ পৰা আশা এটা আছিলে, কিন্তু আহিব পৰা নাছিলোঁ। আজি ভাবিছোঁ আহিলোঁ, টাউনলৈকে আহিলোঁ যেতিয়া ইয়ালৈকো সোমাই যাওঁ বুলি, সেইটো কাৰণে আহিলোঁ ইয়ালৈ। আপোনালোকক দেখাই দি আছোঁ জেগাবোৰ, চাই থাকক। চাইখন তাত থৈ ল'লোঁ। এতিয়া খোজকাঢ়ি আহি আছোঁ। এইফালে মাটিমাহ লগাই দিছে চাগে, মানে জেগাবোৰ চাই মানে ইমান ভাল লাগি গৈছে নহয়। বহুত বছৰ হোৱা নাইতো, সেইটো কাৰণে আজি আহিছোঁ। সেইটো কাৰণে ভাল লাগিছে অকণমান।
ইফালে চাওক মাটিমাহ লগাই দিছে। এইটো মাটিমাহ হয়। আগতে খুব মাটিমাহ খাওঁ ওলাই ইয়াত। তেতিয়া মানে আমি আগতে মাটিমাহ খেতি কৰোঁতো ইয়াত তেতিয়া আহিছিলোঁ। এতিয়া মানে আগৰ নিচিনা পৰিস্থিতি হৈ থকা নাই, পৰিস্থিতি বহুত চেঞ্জ হৈ গ'ল। এইবাৰ চাওক এইবোৰ চব মাটিমাহ খেতিয়ে হয়, মাটিমাহ খেতি হয় ইয়াত। এইফালে নদীখন দেখিছে, এই নদীখন সিপাৰে সেইখিনি মাটিখিনি দেখিছে, সেইখিনি আমাৰ দেউতাহঁতৰ ভাগৰ হয়। এতিয়া বৰ্তমান সিহঁতি খেতি নকৰে, এতিয়া ঘৰততো মানুহ নাই, অকলশৰীয়া মানুহ, সেইটো কাৰণে বেলেগক দি থৈছে চাগে খেতিটো কৰিবৰ কাৰণে। এতিয়া তাত ধুনীয়াকৈ সৰিয়হ খেতি কৰিছে। এতিয়া এই নদীখনৰ পৰা সিহঁতে যাব নোৱাৰিব, কিন্তু এতিয়া নদী ইয়াত কিবাও নাই, কি বুলি কয়, নাও চাও নাই, যাবলগীয়া হ'লে সেই সেনেকৈ ঘূৰি যাব লাগিব এপাক, তেতিয়াই মই দেখাব পাৰিম তাত। ইমান ভাল লাগিছে নহয়, মানে ইয়ালৈ মানে এতিয়া প্ৰথমবাৰ আহিছোঁ, মানে সেইটো কাৰণে ভাবিছোঁ আগৰ কথাবোৰ মনত পৰিছে, বহুত ভাল লাগি গৈছে। মানে যিমান যি হওক পুৰণা জেগাটোকো যদি আকৌ এতিয়া নাহে তেতিয়া মানে ভাল লাগি যায় কিবা এটা, সেইটো কাৰণে মোৰো ভাল লাগিছে। এইফালে চাওক কিমান ধুনীয়া সৰিয়হ খেতি লগাই দিছে। মই ইফালৰ নদীখন ইপাৰত থকা সৰিয়হখিনিও দেখাই দি আছোঁ, অকণমান জুম কৰি চাই লওক। বেছি জুম কৰিলে মোবাইলটো ফাটি যায়, মানে কিবাটো কেমেৰাটো, সেইটো মানে বেছি জুম কৰিব নোৱাৰি, যিমানটো পাৰিছোঁ জুম কৰিছোঁ। এইবোৰ আলু খেতি কৰি লৈছে দেখিছে, শাৰী শাৰীকৈ কিমান ধুনীয়াকৈ। এইফালে গাহৰি, এইফালে চাওক কিমান সৰিয়হ লগাই দিছে দেখিছে, কিমান ধুনীয়াকৈ ফুল ফুলি আছে। এতিয়া বৰ্তমান ইয়াত পিকনিক খাব মানুহ আহিছে আৰু ষ্টাৰ্ট কৰিছে চাগে। এইফালে চাওকচোন বৰটোকোলা উৰি গুচি গ'ল, মোক দেখি ভয় খাই চাগে, সেইটো কাৰণে উৰি গুচি গ'ল। এই নদীত মহ গা ধুৱাই আছে এইফালে। এই টঙিটোত মানুহ চানুহ নাই নেকি, অকণমান বহি লওঁ। ইয়াতো এই আলু খেতি কৰি থৈছে, চাওক শাৰী শাৰী কিমান ধুনীয়াকৈ কৰি থৈছে। ইয়াত বৰ্তমান এই টঙিটোত মানুহ নাই নেকি, ক'ৰবাত গ'ল নেকি। মই অকণমান ৰেষ্ট ল'লোঁ ইয়াতে বৰ্তমান চাৰিওফালে আপুনি সৰিয়হ, আলু, মাটিমাহ, ইয়াততো এইবোৰ খেতিয়ে দেখিব পাব এতিয়া বৰ্তমান। এতিয়ালৈ আলুটো আৰু মাঘৰ বিহু আগে আগে খান্দিবলৈও হ'ব। সেয়া ইয়াৰ মানুহ চবে প্ৰায়ভাগ মানুহটো খেতিয়ে কৰে, আলু মানে যিটো সময়ত যিটো খেতি হয় সেইটোৱে কৰে, সেইটো কাৰণে চবেই এটা ব্যস্ত। এতিয়া এইটো তুমি দেখিছে মানুহ নাই, এতিয়া ইয়াতো ক'ৰবাত গৈছে চাগে, বা মানে গৰু চৰু কিবা পানী চানী খুৱাবৰ কাৰণে। মানে আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ভাই বুলি। এতিয়া ইয়াৰ পৰা মই যাওঁ, এতিয়া বহুত টাইমো হৈ গ'ল, আকৌ আহিম ইয়ালৈ পাৰ্টি খাবলৈ। এইফালে দেখিছে যে এইফালে চব বালি এৰিয়া হয়, যাম এদিন তালৈ। এতিয়া ইয়াৰ পৰা ওলাই যাওঁ। এইফালে চাওঁ মৌ মাখিয়ে বুনবুনাই আছে, মৌ মাখিয়ে বুনবুনাই মৌ পালন কৰে বোলে। এতিয়া আৰু ছিজন হৈছে সিহঁতৰো, সেইটো কাৰণে এতিয়া সিহঁতি ফুলৰ ৰস খাবৰ কাৰণে আহিছে। তাৰপৰা মই ওলাই আহিলোঁ, আহি মেলি এই চাঙত অকণমান বহি লৈছোঁ। তাৰপিছত এই চাইডতে বগৰী যোৱা পকি আছিলে বোলে,
আপোনালোকে জানে মই বগৰী টেঙা খাই ভাল পাওঁ, যিকোনো টেঙা হওক খাই ভাল পাওঁ। এতিয়া চাওক টেঙা পানী আনিলোঁ, পূৰা পকি আছে। তাকে আৰু খাই লওঁ অকণমান। টেঙা বুলি ক'লে লালটিটো একদম মানে জিভা পানী ওলাই থাকে। ইমান যদি পকা ৰ'দত যদি টেঙা এটা পাই যাওঁ কেনেকুৱা লাগে। নিমখ অকণমান হ'ব লাগিছিলে, এতিয়া কোনো নিমখ গুচাই পৰিব, এতিয়া এনেকৈ খাব লাগিব। এনেকৈ ধুনীয়া পকি আছে চাওকচোন। টেঙা খাই হৈ গ'ল। এতিয়া ইয়াৰ পৰা মই যাওঁ ঘৰলৈ। আজি ভিডিঅ' কেনেকৈ পালে? ভাল পালে এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি ভিডিঅ' ইমানে। বাই বাই।